ৰাতিপুৱা শুই উঠি বস্তুবোৰ এইবোৰ যা যোগাৰ কৰি লৈছোঁ। এইবোৰ এয়া ৰাতিপুৱা প্ৰথমতে গৈ মই আনিলোঁ আপোনালোকক কৈছোঁ আৰু এই দীঘলতি আৰু মাখিলতি এইটো কিনে নিয়মটো কৰে আৰু খেদি নিয়ে বুলি গম পাওঁ গৰুক। এইটো দীঘলতি আৰু এইটো হৈছে মাখিলতি এতিয়া এইটোক মানে ভাইটিয়ে খেদি নিব আৰু মই ভাইটি দুটাই খেদি নিম। গৰুকেইটাক বান্ধিম। গৰু বেছি নহয়, 3টা আমাৰ গৰু 3টা গৰু আছে। পোৱালিটো ক'ত গ'ল জানো, সেই বান্ধিব লাগিব। দীঘলতি মাখিলতিয়ে মানে গৰুটো খেদি নিয়ে বুলি কৈছে আৰু সৰুৰ পৰা আমি জানো কৰি আহিছোঁ আৰু এতিয়া লৈছোঁ মাখিলতি ল দীঘলতি থৈ যায়। এয়া খেদি নিম। এতিয়া গৰুখিনিক গাটো ধুৱাম আৰু তাৰপিছত গা পা ধুই আমি জা জলপান খাম আৰু এই গৰুক গা ধোৱা নিয়মটো চলিব। ৰাতিপুৱাৰ পৰা এই ইয়াতে ব্যস্ত হৈ আছোঁ। কুটা কুটি কৰিলোঁ আৰু বনাবলৈ চাটৰ এটা পিং বনাব লাগে বাঁহৰ। এই পিংটো বনালে দেউতাই। এয়া আমি গৰু খুলিবলৈ গোহালি আহি পালোঁ আৰু এই গৰু খুলিম। এয়া আমাৰ কলি আৰু এইজন ৰাঙলী। মই তই ভাইটিয়ে কলিক লওঁ, মই ৰাঙলীক লওঁ আৰু ৰাইজ আৰু দেখুৱাম আৰু গৰুক গা ধোৱাৰ সময়ত দেখুৱাম। চাটৰ বস্তুখিনি বিশেষ আপোনালোকক দেখুৱাম। গৰুক যিহেতুকে এইবাৰ বৰষুণটো আগতীয়াকৈ দি গ'ল, পানীৰ অকণ অভাৱ হৈছে আৰু পুখুৰী শুকাই গ'ল। হ'লেও ঘৰতে পাছফালে পুখুৰী এটা আছিলে আৰু নৈও আছে। নৈলৈ ইমানটো নাযাওঁ, কোনো বছৰে নিনিওঁ। এইবাৰ পানীৰ বৰষুণটো আগত দিলে যে সেইটো কাৰণে অকণ পানীৰ কাৰণে দিগদাৰ হৈছে আৰু এয়া পানী তলৰ পৰা অলপ উঠাব লগা হৈছে। অলপ দিগদাৰ, অলপ দেৰি লাগিব আৰু গাটো ধুৱাওঁতে, কাৰণ বাল্টিঙে উঠা অনা কথা নহয় জানো তলৰ পৰা। এয়া ধুৱাইছোঁ অকলে। ই মোবাইলটো লৈ আছেতো, ভিডিঅ' বনাইছোঁ, চাব। লাইক এটা কৰিব নাপাহৰিব, খালি লাইক এটা মাৰিব আৰু এয়া গৰুক গা ধুৱাই আছোঁ। এটা এটাকৈ ধুৱাব লাগিব। পকা চকা গোটেই বেছি বোকা গোবৰ মানে গৰু বিহু নহয় জানো, এইডোখৰ বিহু নহয় জানো, নতুন কাপোৰ আনিছোঁ তোৰ কাৰণে। মূৰত দিব লাগিব দেই, অকণমান মূৰত দিব লাগিব। মাহ হালধি লাগি আছে নহয়, সিহঁতি বৰ নকৰে বাৰু বস্তু। চাটটো মাৰি লওঁ দেই। এই চাটটো মাৰি পিনি এতিয়া সিহঁতক খাবলৈও দিয়া হয়। আৰু বিশেষ এই চাটটো মাৰি এটা কথা আছে, এই কথাবোৰ কয় যিহেতুকে মই কওঁ, আপোনালোকে শুনিব দেই। প্ৰথম খুৱাই লওঁ, খাওঁ নি ল খা, পিছ খাই জাতিলাও পিছ খা, জাতিলাও খা, বেঙেনা খা, থেকেৰা খা, কেৰেলা খা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ্বৰ গৰু এই বুলি কৈ তাৰপৰা চাটটো মাৰি এয়া গৰুজনীক মেলি দিম। এতিয়া ওচৰৰ পথাৰতে আছে, চৰিব আজিৰ পৰা আৰু বান্ধত থাকিব আৰু আজিৰ দিনটোৱে লাষ্ট। এয়া ৰাঙলীজনীক ধুৱাবলৈ লৈছোঁ। চাওক, এই ৰাঙলী আমাৰ আগত মানে অলপ মোক ভয় কৰা হ'ল আজি কেইদিনমানৰ পৰা। মানে মই এদিন বৰ পিটন দিলোঁ, সেইটো কাৰণে ৰাঙলী মোক আজিকালি ভয় কৰে অকণমান। নিজৰ ঘৰৰে গৰু, যিহেতু ভয় কৰিবই। মালিকক ভয় নকৰি কাক কৰিব আৰু সিহঁতক ঘাঁহ পানী মই কাটি কুটি খুৱাওঁ। এতিয়া মোৰ দায়িত্বত নাই বাৰু, এতিয়া ঘৰৰ মানুহে অনা নিয়া কৰে, মই এনেই চকু কাণহে দিম আৰু এই মাখিয়ে দিছোঁ। মাখিয়ে নি মাখিয়ে কি লৈ দিছোঁ। বেঙেনা খা, থেকেৰা খা, কেৰেলা খা, মাৰ সৰু বাপেৰ সৰু, তই হবি বছৰে বছৰে বৰ্বৰ গৰু। যা খাওঁ নি, খাব পাৰে। এইটো চব্জি খাব লাগিব, বাচিলাটো অকণমান। আজি এডাল শাক বুটলিব লাগিব, শাক কেইটামান ঘূৰাব লাগিব। তাতিয়া ইয়াত ৰচি আজি গোহালিত ঘূৰি নাযায় মানে, নতুন নতুন ৰচি কি কৰিলি দেখাম। গৰু মেলি দিলে দেখিছে, হৈ গ'ল আমাৰ গৰু গা ধোৱা। এতিয়া আমি ঘৰলৈ যাম। এতিয়া জা জলপান খোৱা হ'ব। আমি এতিয়া নিজেই এই চাটখিনি এতিয়া থাকি গৈছে, এইখিনি তাতে লাগিব, গোহালিত থৰিব লাগিব। যিহেতুকে এতিয়া এইখিনি চাটত দৰকাৰ আছে এয়া ভাজি খালেও খাব পাৰি আৰু এইটো মানে এজনৰ লগত কোনোবা ওচৰ চুবুৰীয়া এজনৰ লগত সলাই ল'ব লাগিব। সলাই লোৱাৰ পাছত এইটো গোহালিত খুচি থোৱা হ'ব।
গোহালিত খুচি থকা মানে গৰু অসুখ বিসুখ হ'লে ইয়াৰে এইটো আৰু খুৱাই দিলেও মানে গেছ চেছ হ'লে ভাল হৈ যায় গৰু। আমি তেনেকৈ পাইছোঁ মানে কৰিছোঁ আগত। আৰু এয়া পঘা যে এই পঘা আৰু মানে গোহালিলৈ ঘূৰি নাযায় আৰু এইটো ইয়াতে ক'ৰবাত গছ চছ ওলমাই থোৱা থাকিব। আজি নতুন পঘা আনি থৈছোঁ, দেখুৱাম। নতুন তৰালি পঘালৈ বান্ধিম, আছে ঘৰত, পিছতকৈ দেখুৱাম আপোনালোকক চাব। আৰু গধূলি আজিৰ পৰাই জাক ষ্টাৰ্ট হয় আৰু এনেই ধোঁৱা জাক বুলি কয়, আজিৰ পৰা জাকো দিয়ে, জাকো দিম গধূলি। এয়া গা পা ধুই ল'ম, তাৰপাছত জলপান চলপান খাই নামঘৰলৈ যাম। নামঘৰত আজি সকালি শৰাই আছে, যাব লাগিব ঘৰৰ সকলোৱে। গতিকে এতিয়া আজি গছৰ ওপৰত সিফালে ওলমাই দিব লাগিব, খুঁটিকেইটা লৈ যাব লাগিব, নহ'লে নিজৰ ঘৰৰ পুখুৰী পাৰতে আছে খুন্দা উজত মাৰিম যে খুঁটিকেইটা উঘালি দিছোঁ। এই খুঁটিকেইটা উঘালি দিলোঁ, গৰু মেলি দিলোঁ, গৰু গুচি গ'ল। এতিয়া এটা কাম হৈ গ'ল আৰু এতিয়া নিজেহে গাটো ধুবলৈ আছে। এয়া পঘাখিনি থলোঁ ইয়াত, খুঁটিয়ে গড়ডালে ল'ব লাগিব, যিহেতু ঘৰত লৈ যাব লাগিব এইটো আমি। আৰু এয়া বাল্টিং ল'লোঁ, এয়া চাটৰ এইখিনি ল'লোঁ। এতিয়া আমি ঘৰলৈ যাম। যিহেতু আমি এতিয়া জাকৰ কাৰণে বীজ ঢেঁকী আনিবলৈ আহিছিলোঁ, বীজ ঢেঁকী। আমি এইটো মানে কিছুমানে বিলাঙনি বুলি কয় আৰু এনেই বীজ ঢেঁকীয়াও হয়। আমি এতিয়া গতিকে এইটো জাকত দিব লাগে বুলি গম পাওঁ আৰু গতিকে জাকত দিবৰ কাৰণে আমি এইটো নিবলৈ আহিছোঁ আমি দুয়োটাই। এইটো এতিয়া আমাৰ ঘৰৰ পৰা অলপ দূৰ আঁতৰলৈ আহিব লগা হৈছে। ঘৰৰ পৰা প্ৰায় আহিছোঁ আমি আধা কিলোমিটাৰমান এইটো নিবলৈ বাৰীয়ে বাৰীয়ে। এইটো লৈ যাম, নিচিঙিলেও হ'ব, গাড়ী দিলেও হ'ব, হয় নহয়? জাকটো জ্বলিবলৈ আজি দুজন কৰে জাকটো এইবোৰেৰে এইবোৰ জাকত দিয়ে মানে। গতিকে জাকত দিবৰ কাৰণে আৰু বস্তু ল'ম, আপোনাক দেখাম কি কি নিয়মিত লাগে। আৰু আমি লগতে ঢেঁকীয়া শাকো কেইটামান পালে বুটলি লৈ যাম বাৰু, খোৱা ঢেঁকীয়াটো। এইটো জাকত দিবৰ কাৰণেহে, আজিৰ পৰা জাকটো ষ্টাৰ্ট হয় মানুহৰ ঘৰত। শিকিছোঁ আৰু পটাপট এতিয়া মই এই টেঙাটো এইটো এবিধ টেঙা, আপোনালোকে দেখিলে চিনি পাব চাগে। বাঘাকৰি টেঙা বুলি নে কিবা বুলি কয়, এইটো টেঙা চিনি পাইছে, দেখিলে চিনি পাব। যিসকলে দেখিছে সেইসকলে দেখি পাব। গতিকে এইবোৰ দেখিছে, আমাৰ ইয়াত এইবোৰ পায় মানে। এতিয়া ইয়াক দি দিছোঁ, তুমি লৈ থাক, এইটোও লগতে এনেকৈ লৈ থাক, কাঁহেত চাবি আগতে খুচিব। গতিকে এইটো আজি গধূলিকৈ শাকতো দি খোৱা হ'ব, শাকৰ নামতো যাব আৰু চাটনিও হ'ব, চাটনি কৰি খাব পাৰি টেঙা যে। গতিকে এতিয়া মই ইয়াক সেইখিনি দিলোঁ। আকৌ মই বেলেগ বস্তু আৰু মানে দিব লাগে। এইটো এটা ঔষধ হয়, এইটো মোৰ ঘৰৰ বাৰীতে আছে বাৰু, এইটোও দিব লাগিব, ঘৰৰ বাৰীতে আছে, ঘৰ তাতে দিম, এজোপা দিলেই হয়। যদি আমাৰ ভাড়বোৰ নিনিওঁ। আৰু এতিয়া আমি ঢেঁকীয়াটোকে চাই গৈ থাকিম। আৰু মাজত কলমৌ শাকো বুলি পোৱা যায়, সেইটোকো লৈ যাম। আৰু আমি যিখিনি পাৰিম গোটাম। এইটো এবিধ শাক হয়, গম পোৱা? এই এবিধ শাকত খাব পাৰি এইটো। নল টেঙা নিচিনা এইটো অলপ শাক, এইটো ঔষধি গুণ আছে, এইটো খাব পাৰি। এটা দুইটালৈ লৈ লৈছোঁ। মিক্স কৰি খাব লাগিব, এটাকে দিম, বৰ বিশেষো নিদিওঁ মানে, শাকৰ নামটোহে হ'ব শাক। যিহেতু মই শাক খাই বেয়াই পাওঁ, হ'লেও লাই শাক চাক ভাল পাওঁ, আৰু এই বন শাকবোৰ মই ভাল নাপাওঁ। গতিকে এসাঁজ যদি দৰৱৰ নামত খাব লাগিব, গোটেই বছৰটোৰ কাৰণে কথা আছেতো, গা মোৰ ভালে থাকিব লাগিব সকলোৰে লাহে লাহে। এয়া আৰু বিশেষ আগত আৰু আপোনাক দেখুৱাম, আৰু শাক আছে। এইটো কলমৌ শাক এডাল পাইছোঁ, লৈ লওঁছোঁ, আৰু পাত পাম। এইটো কলমৌ শাক বুলি কয়, কলমৌ লতা মানে, লতা কলমৌ মানে বগা, এইটো বগোৱা শাক মানে। এইটো খায় মানুহে, আপোনালোকে দেখিলে চিনি পাব চাগে কলমৌ শাক। আৰু যিহেতু আমাৰ অসমীয়া ৰাইজে চিনি পায় কলমৌ শাক, ঢেঁকীয়া, কলমৌ এইবোৰ চিনি ভালকৈ পায়। আৰু বিশেষ দ ৰাইজৰ কাৰণে এই শাকটো উপলব্ধ থাকেই দ জেগাত। আৰু পানীলাহতটো এতিয়া নগজে বাৰু। আৰু এই আমাৰ জান এটা বৈ গৈছে, জানৰ কিনাৰে কিনাৰে আমি দুয়োটাই অহা যোৱা কৰি, এইটো বাট হয়, এইটো গৰু বাট হৈ আছে। এতিয়া এইটো এসময়ত হ'ব বাট, গৰু বাটে অহা যোৱা কৰি আছোঁ। এইকণতে এতিয়া আমি চাব, আমি কলমৌ শাক বুটলিম দেই ৰাইজ। আমি এইকণতে এতিয়া কলমৌ শাকটো বুটলিম। যাওঁতে চাই গৈছিলোঁ আৰু মানে, এইফালে আছে, এইফালে কেমেৰাত দিয়ে, এইফালে এয়া দেখিছে, মই এয়া কলমৌ শাক বুটলিছোঁ। এই কলমৌ শাকটো নলওঁ, মানুহ বাটৰ কাৰণত যে থুৱাই থৈছে। লেতেৰা মানুহৰো কিছুমান আছে, লেতেৰা মানুহ মন নকৰে যে গোটেইখিনি দৰৱ চিনি নাপায়তো। এয়া শাক মই বুটলিছোঁ, কলমৌ শাক। এয়া দেখিছে আপোনালোকে, এই শাক বুটলি আছোঁ। এয়া ধুনীয়াকৈ ৰচুন চচুন দি বনাব,
আমাৰ ঘৰৰ মানুহে পৰাপক্ষে হ'লে দেখুৱালোহেঁতেন, কিন্তু দেখুৱাব নোৱাৰিম চাগে বনোৱাটো। গতিকে আপোনালোকক চিঙাটোকে দেখুৱাইছোঁ, পিছলৈকে আৰু দেখুৱাম বাৰু কিবা কিবি। এতিয়া ষ্টাৰ্টিং কৰিছোঁহে, গতিকে লাইক এটা কৰিব নাপাহৰিব আৰু সহায় সহযোগ কৰি লাইক এটা মাৰিব, শ্বেয়াৰ কৰিব। মোৰ কঠীয়াতলি আহিছোঁ। মোৰ কঠীয়াতলিটো যিহেতু বহুত বাম, গতিকে বাম ইয়াত মানে মই দ্ৰোণ বন সময়ত কাটিয়ে পেলাই দিওঁ কঠীয়া পাৰিবৰ সময়ত। এতিয়া দ্ৰোণ বন পাবলৈ নাই, বৰষুণ নাই যে। এই আপোনালোকে দ্ৰোণ বনটো চিনি পায় নহয় সকলোৱে। এইটো দ্ৰোণ বন দেখিছে, এইটো দ্ৰোণ বন গছ, এয়া দেখিছে দ্ৰোণ বন ছিঙিছোঁ। এয়া দ্ৰোণ বন, এয়া দ্ৰোণ বনো দিব লাগে শাকত। এয়া কলমৌ গোটালোঁ, আৰু এটা আপোনাক নলটেঙা, জংঘলী নলটেঙাটো দেখুৱালোঁ। তাৰপৰা এতিয়া এই দ্ৰোণ বনটো গোটাম, এটা পাত পাইছে, গতিকে শাকত 2-4টা বেছিবলৈ ভাল হয় আৰু দ্ৰোণ বনটো ঔষধি গুণ আছে, আপোনালোকে জানেই চাগে এইটো কথা। এই ঔষধি গুণ আছে, দ্ৰোণ বন খাব লাগে, পেটৰ কাৰণে ভাল। এতিয়া দ্ৰোণ বনো লৈছোঁ কেইটামান, তেনেকৈ শাকটো গোটাই দিম অকণমান আৰু ঘৰত। আজিৰ পৰা মানে আৰু তুমি শাক বন খাই দিব পাৰে আৰু সেইটোৱেই। এয়া ক'লা কচুৰ ঔষধি গুণ আছে। ই কৈছে মোক ক'লা কচু ছিঙিছোঁ, ক'লা কচু এডাল ল'ম, বেছি নলওঁ, নহ'লে বৰ খজুৱাব। ক'লা কচুটো গুণ আছে, আমি খাওঁ প্ৰায়। মই আজি এইবাৰতো বহুত খালোঁ কচু শাক, খুব সঘনে খালোঁ। গতিকে এয়া কচু শাকো ল'লোঁ এডাল দুইটাৰ কাৰণে। দুইটা শাকটো ভাগ কৰি ল'ম, একেলগে নবনাওঁ, যিহেতু আমি দুইটাই বেলেগে খাওঁতো। তাৰ ঘৰটো অকণমান আঁতৰত আছে, মোৰ ঘৰটো অকণমান পথাৰলৈ আছে। আৰু এয়া আমি গৈ আছোঁ, সৰু মানিমুনি চকুৰ তলত দি গৈছোঁ। সৰু মানিমুনিও ল'ম, ডাঙৰ মানিমুনিও ল'ম। ইয়াৰ লগতে এয়া ঢেকীয়া আনিলে, ঢেকীয়া বাৰীলৈ আহিছোঁ। ঢেকীয়া এতিয়া ওলাব আৰু ইয়াত সদায় খাই থাকিব পাৰিম আৰু নিজৰ বাৰীৰ নিচিনাকৈ ৰাস্তা কাণতে আছে আৰু আমি সেইখিনি ছিঙোঁ, জেগাকণ ভাল। এই ঢেকীয়াও কেইডালমান ছিঙি লৈছোঁ। এই দেখিছে ঢেকীয়া, কোমল কোমল কোঁৱকলি ঢেকীয়া, বহাগত এতিয়া নতুনকৈ মূৰা ঘূৰাই গছ দিছে, মৰমে লাগিছে দেখি। মই ঢেকীয়া শাকটো খুব ভাল পাওঁ, কিন্তু আকৌ বুট চুট দি এনেই ভাজি খাওঁ, আন গৰমকালিত পথাৰত খাওঁ বিশেষ। মই কাটিলোঁ এইবোৰ বনো দিয়ে। আমি আগত আমাৰ এইবোৰ গজে, এইবোৰ অকৰা চকৰা, এইবোৰ কিবা কিবি এইবোৰ দিয়ে, বন উঘালি লৈছোঁ অলপ, মানে জাকটো ডাঠ হ'ব আৰু যিহেতু আগতে আমি এইবোৰ দিছিলোঁ, গতিকে এইটো এইবোৰ দিবই লাগিব, দি দিওঁ আৰু ঘৰৰ ওচৰত আছে এইবোৰ দিয়ে বোলে এইবোৰ। সেই কথা, এইবোৰ পুৰণা দিনৰ কথা আমি গম নাপাওঁ, কিন্তু দিছোঁ। বিলাঙনি, এইটো বিলাঙনি দেখিছে, আৰু এটা এইবিধ গছ চিনি পাই চাগে, দেখিছে য'ত ত'ত হয় বাটে পথে। আৰু এই অগৰা গছৰ গুটিটো দিছে নাই, অগৰা লাগি আছে, এই অগৰা গৰুও দিছোঁ। এই লোৱা, তুমি ৰাখি থোৱা। আৰু এই শাকো গোটাইছোঁ, বিশেষ জাক আৰু শাক লগতে গোটোৱা হৈছে। শাকো বৰ বিশেষ নাই। ইয়াত সৰু মানিমুনি দেখিছে আপোনালোকে, একদম ধুনীয়া জেগাত হৈছে। মই এইডোখৰ আগত গৰু মানুহ, একদম ধুনীয়া হৈছে জেগা। দেখিছে সৰু মানিমুনি। আন কিবা বৰষুণটো কম হৈছে, নহ'লে বৰষুণ কম হোৱাৰ কাৰণে, নহ'লে বহুত হয়। এতিয়াও বেলেগ বেলেগ পথাৰত ঢেৰ আছে, কিন্তু আমাক কমকৈ এতিয়া নিয়মৰ কাৰণে লাগে, হ'লেও হৈ যাব। এই সৰু মানিমুনি লৈছোঁ অলপ, এইও ঔষধি গুণ আছে বুলি জানো, আৰু ডক্তৰেও খাবলৈ কয় কিবা কিবি, আমাৰ তেজৰ কাৰণেও ভাল। মই এতিয়া ইয়াক পিচি পিচি আপোনাৰ গাখীৰৰ লগত পি খাওঁ। মোক ঘৰত গোটাই দিয়ে বনাই, এইবোৰ ঔষধ মই খাওঁ। পানী দুবৰি বুলি কয় ইয়াক, নে কিবা পানী দুবৰি বুলি কয়। গতিকে এয়া পানী দুবৰিও 2ডালমান লৈ লৈছোঁ, কাৰণ 100 এডাল হ'ব লাগিব ন শাক। আজি গৰু বিহুত 100 এডাল শাক খায়, গতিকে যিহেতু 100 এডাল হ'লেতো বহুত শাক লাগিব। গতিকে 100 এডাল কৰিবৰ কাৰণে এতিয়া যত্ন কৰি আছোঁ। হয়তো পাৰিলে দেখুৱাম 100 এডালটো, আৰু হয়তো নোৱাৰিবলৈও আছোঁ, সেইটো বেয়া নাপাব। গতিকে আমি গোটাই আছোঁ, 100 এডাল হয়তো কৰিম দেৰিলৈকে যি পাৰোঁ। আৰু আমাৰ বিশেষ হাতত সময়টো কম আছে, গতিকে এয়া আমি বুটলি আছোঁ, কৰি আছোঁ, আপোনালোকে দেখুৱাম। এতিয়া আমি বাকীবোৰ সময় চাপি থাকে, শাকৰহে মাৰ্কেটটো আছে, বজাৰটো কৰি আছে, মানে শাকৰহে বুটলা বুটলি, কাৰণ বহুত বিচাৰিব লাগে নহয়, যি টিটো লৈ ল'ব নোৱাৰে য'ত ত'ত। এয়া বৰ মানিমুনিৰ ওচৰলৈ আহিছোঁ, চাব দেই, বৰ মানিমুনি ল'ম এতিয়া। এয়া বৰ মানিমুনি, মোৰ বাৰী ঢাপতে হৈছে বৰ মানিমুনি, দেখিছে। এনেও বৰ মানিমুনি য'ত ত'ত হয় বাৰু। বৰ মানিমুনিও লৈ ল'ম, আপোনাৰ 4ডালমানকৈ ল'ম। নিয়মত এডাল ল'লেও হয়, 100 এডাল হ'ব লাগে। 4ডালমান লৈ লওঁ অকণ, তেতিয়া নহ'লে মাজতে শাকৰ মাজত হেৰাই দিব, সৰু সৰু শাক নহয়, গতিকে হেৰাই থাকিব পাৰে। এইটো লৈ লৈছোঁ। এতিয়া ঘৰৰ পৰা কিবা পাত্ৰ এটাও লৈ গোটাই ল'ম। তাৰপৰা গৰু পঘাখিনি লগাম, আৰু মই মোৰ সমজুৱা কাম অলপ আছে, মই সমজুৱা কামলৈও যাব লাগিব, যিহেতু মই সমাজ সেৱা কামো কৰি থাকোঁ মাজে সময়ে, গম পাব লাহে লাহে। ইয়াতে শুকলতি ল'ম 2টা পাত। এই চব শুকলতিত ববা আমাৰ দেউতাই আনি ৰুইছে, হোৱা নাই, হ'লে আপোনালোকে দেখি পাব পিছত। এতিয়া এনেই আকৌ শুকলতিৰ নিয়ম 2টাহে কৰি দিছোঁ, 2খিলা পাত লৈ। তাৰপৰা আৰু আমাৰ বাৰীতে বহুত বন শাক থাকে। এইটো চিনি নোপোৱা নাই চাগে, এইটো চিনি পাইছেই, আপোনালোকক নক'লেও হ'ব, এইটো চিনি পাইছে নহয়, এইটো কি বস্তু। কিন্তু আমাৰ ইয়াত পাত নাই, পাত থকা গছ নাই, সদায় চিকুটি চাটনি খায়। কিন্তু কাহে
ভেদাইলতা চলাইছোঁ মোৰ বাৰীতে আছে এই চৈতন্য জেপাতে উঠাম ভেদাইলতাটোক মই চিন্তা কৰিছোঁ ভেদাইলতা বহুত ভাল বস্তু গুণৰ কাৰণে গতিকে ৰুই থোৱা হৈছে বৰষুণ নাই আৰু গোবৰ চোবৰ দি এইখন চাফ চিকুণ কৰি দিবলৈ সময় পোৱা নাই কৰি দিম ধুনীয়াকৈ উঠাম এয়া বগাই গৈছে দেখিছে ইয়ালৈকে বগাই আহিছে এয়া চতিয়না গছত বগোৱাম আৰু বগাই গ'লেতো ঢেৰ হৈ যাব এতিয়া তাৰো নিয়মত পাত দুটা লৈ লৈছোঁ আৰু বস্তু মই এইফালৰ পৰা আনিম বাৰু কিবা কিবি হয়তো পাৰিলে দেখুৱাম চেষ্টা কৰিম দেখুৱাবলৈ এয়া এতিয়া ভেদাইলতা পাতো কেইটামান লৈছোঁ কিন্তু কিবা পাত্ৰ এটা ল'ব লাগিব নহ'লে পৰি যাব বুজিছা গতিকে আমাৰ ৰাইজসকলে যদি আমি বুটলি লওঁ ৰাইজক দেখুৱাই এনেও আৰু সাৰ্থক হ'ব নহ'লে তাৰপৰা এই বনজালুক ছিঙিছোঁ বনজালুক বুলি কয় ইয়াক বনজালুকৰ গছ বুলি কয় আমি এনেই বৰকৈ চিনি নোপোৱা শুনিছোঁহে মাহঁতে কয় আৰু আগতে বোলে বনজালুক এইটো কিবা ঔষধি গুণ আছে এয়া বনজালুক ছিঙি ল'লোঁ কেইটামান পাত এয়া দেখিছে আৰু তাৰপিছত আমি এতিয়া ছিঙিম ইয়াত আপোনাৰ এয়া বৰ মাটিকান্দুলি ইয়াৰো ল'ম আপোনালোকৰ কেইটামান পাত বৰ মাটিকান্দুলিটো আমাৰ ইয়াৰ বাৰীত ঢেৰ হয় গোটেই বৰ মাটিকান্দুলি নধৰা হৈ আছে কাটি চফাই কৰি দিব লাগিব ইয়াত অকণ সৰহীয়াকৈ লৈছোঁ শাকটো অকণ তেতিয়াহে খাব পৰা হ'ব মানুহৰ সকলো লগতে যেনে আপোনালোকৰ লগত আৰু শাকৰ মাজতে এয়া আপোনালোকে দেখিছে সৰু মাটিকান্দুলি এইটোতো বেছি ভিটামিন আছে ডাঙৰটোতকৈ এইটোত বেছি ভিটামিন আছে মাটিকান্দুলি গতিকে ইয়াৰো অলপ লৈ লৈছোঁ দুই ভাগেই আছে আমাৰ বাৰীত আৰু আপোনালোকক শাক দেখুৱাই গৈ থাকিম চাই থাকক আপুনি আপোনালোকৰ ভিডিঅ'টো খালি লাইক আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই বিলাহী আগো লয় বোলে বিলাহী আগো লৈ লৈছোঁ গতিকে আগ এটাই পাইছোঁ বিলাহী গছ এইবাৰ যিহেতু নহ'ল কণ বিলাহী মোৰ বাৰীত আনটো বছৰ সদায় হয় চব মানুহে নিয়ে গতিকে ইয়াত টুকুৰা তিনিটামান কৰিছোঁ দুইটা ভাগত পৰিব তেতিয়া আৰু মোৰ বাৰীত যে বন শাক মই বুটলিম এতিয়া ষ্টাৰ্ট কৰি লৈছোঁ চাব পটাপট বুটলি দিম শাকটো এতিয়া এইকণত এইটো এবিধ শাকেই হয় আমি শাকৰ মাজত মিক্স কৰি ইয়াত খাওঁ ইয়াক এনেই কিবা এটা বুলি কয় নামটো বৰ বিশেষ নাজানো মই কিন্তু শাকৰ মাজত আমাৰ মাহঁতে আকৌ ৰন্ধা বঢ়া কৰি খুৱাইছে আৰু এয়া আমি লৈছোঁ তাৰপৰা এইফালে বাৰীলৈ আকৌ এইখন বাৰীলৈ যাওঁ এইখন বাৰীত শেষ কৰিছোঁ এইখন বাৰীত এই ৰঙালাও আগ দুটা এটা লৈ ল'ব লাগিব মাইনা ৰঙালাও আগটো নিছিলে ৰঙালাও আগলৈ লৈছোঁ দুইটা অকণৰ কাৰণে নিয়মটো লাগে ৰঙালাও এনেই বগাইছেহে লগা নাই লাগিব আৰু এইফালে আমাৰ টেঙেচি বাৰীত টেঙেচি হৈছে টেঙেচিও এটা লৈ লোৱা হওক আপোনালোকে এই চিনি পায় চাগে টেঙেচি এইটো টেঙেচি বুলি কয় এইটো টেঙেচি লৈ লৈছোঁ আপোনাৰ কেইখিলামান শাকটো হ'ব লাগে মাত্ৰ যেনে তেনে এয়া শাকৰ ভিতৰত এই টেঙেচি ল'লোঁ তাৰপৰা আৰু আমাৰ বাৰীত এতিয়া এইফালে তোমাৰ আৰু এইফালে যাম এইফালেও আছে যি পাইছোঁ আৰু বুটলি গৈছোঁ এফালৰ পৰা কাৰণ 100 এডাল হ'ব লাগিবতো আৰু মোৰ ঘৰটো কিনাৰ দিয়ে বাৰীলৈ আহিছোঁ এতিয়া এইফালে আহিলোঁ এইফালে আপোনাৰ এয়া পুৰৈ শাক বুলি যে কয় মোৰ বহুত ডাঙৰ গছ আছিলে গৰুজনীয়ে ছিঙি পেলালে এইখিনিতে গোহালি কিনাৰতে আছে গোবৰৰ ঠাকত খুব ধুনীয়া হয় পুৰৈ শাক গতিকে পুৰৈ শাকৰ আগো কেইটামান লৈছোঁ এয়া উঠি আহিছে আকৌ হ'ব পূৰা হ'ব বৰষুণো পোৱা নাই কাৰণে হোৱা নাই হ'ব আৰু পুৰৈ শাক আগ কেইটামান লৈ ল'লোঁ এইফালে ঢেকীয়া কেইটামান লৈ লওঁ পাইছোঁ মানে লৈ লৈছোঁ ঢেকীয়া ল'লোঁ আগত হ'লেও লৈ লৈছোঁ এতিয়া সৰহীয়া হ'ব শাকটো আৰু এইফালে এতিয়া আৰু বাৰীফালে আকৌ এইখন বাৰীফালে এনেকৈ ঘূৰি দিওঁ কিবা আৰু পাওঁ নেকি আৰু জাকৰটো বস্তু থাকি গৈছে কিছুমান এই শাকৰ নামত বোলে কুন্দুলি আগ দুটামানো লৈ লওঁ বেয়া নহ'ব যদি কুন্দুলি খাওঁ যেতিয়া শাকৰ আগটো খাবলৈনো কি হ'ব নামত শাকৰ আগত সিও যাব দিয়ক এইফালে এয়া ল'লোঁ লৈ ৰঙালাও আগ ল'লোঁ তাৰপৰা এইফালে তেনেকৈ নাই এই মূলা শাকৰ গছ এজোপা দেখিছে এয়া মূলা শাক আমাৰ বাৰীত আগত মূলা চোলাক কৰিছিলোঁ নহয় এতিয়া এই মূলা শাকৰ গছ এজোপা পাইছোঁ ইয়াকো ছিঙি লৈছোঁ এতিয়া বৰষুণত দি মৰিবহে বা ছাগলী খাই দিব গতিকে ইয়াকো পাত খিৰাই দিছোঁ তেতিয়া ভাগত দুইটাই পৰিব এইটো ভগামটো আৰু এয়া মেটেকা ল'বলৈ আহিছোঁ মেটেকা ফুলটো যিহেতু আমি খাওঁ ইয়াৰ ফুল এটা হয় ফুলটো খাওঁ গতিকে এই পাতত শাকটো খাই চাম একো নহয় আজি খাই দিয়া হ'ব শাকৰ লগত কোঁ পাতটো লৈছোঁ অকণমান শাকৰ লগত এনেই এই শাকটো খাবলৈ বহুত টেষ্টি হ'ব কিন্তু ইয়াৰ গুটিৰ যিটো কলডিলটো হয় খাই বিৰাট ভাল লাগে যিটো কলডিলৰ নিচিনা খাবলৈ বিৰাট টেষ্ট হয় এই খাব লাগিব আৰু আছে বুটলিম আপুনি কথাটো কৈছিলোঁ জাকত দিব লাগিব আজি ভাং আমাৰ ঘৰত বিচাৰি বহুত মানুহ আহিব হৈছে নিলেও ছিঙি এয়া দেখিছে এয়া ৰাইজ ছিঙি নিলেও আহি এটা পাৰ্টি নিলে চাগে দুটাডাল এতিয়া গতিকে দুইটাই জাকত দিবলৈ আমি দুটাডাল ল'ম আৰু মানুহ আহিব পাৰে নিব এয়া মতা ভাং ফুলি গৈছে কাম নাই বাৰু
এই জাকত দিবহে হ'ব আৰু পিছত ছিঙি দিয়া হ'ব, গৰু ছাগলীয়ে খাব। ইয়াৰ জাকত তুমি লৈ লোৱা, এই জাকটো দেখাই দিয়া ৰাইজক। আৰু এই ছিঙি দুটালৈ দি দিওঁ ইয়াতে। শাকতো দি দি শাকো খাই বুলি কয় বাবাৰ। মোৰ বাবাৰ এটা সৰু সুৰা ভক্ত বাৰু দেই। এয়া পালেং শাকটো বুটলি লওঁ আৰু বিশেষ সেই শাকৰ চেপ্টাৰটো কৰি নাহোঁ, কাৰণ মই গোহালিত এতিয়া গৰুৰ ৰছী পঘা ফচাব লাগিব, জাকটো কমপ্লিট হোৱা নাই, জাকটো থ'বগৈ লাগিব, গোটেইখিনি বহলোৱা হৈ আছে। আৰু বিশেষ ঘৰত কৰা মানুহ মই অকলেতো, গতিকে মই ইফালেও কৰিব নকৰিলে নহৈছে। আৰু মই ক'লোঁ আপোনাৰ আগত ৰাইজৰ কামত লাগিব লাগে আজি, কাৰণ বছৰৰ বাৰ্ষিক দিন নহয় জানো, ৰাইজকো অকণ সময় দিব লাগে। আগবেলা দিলোঁ, এতিয়া পাছবেলাও অকণমান দিব লাগিব, তেতিয়াহে হ'ব। এয়া মই ছিঙি আছোঁ পালেং শাক, মোৰ বাৰীতে হৈছিলে, এয়াও হৈ আছে, খাই থাকোঁ মাজে সময়ে কেতিয়াবা। লফা শাক, চৰি এই গাইছ, লফা শাক, এয়া লফা শাক ল'লোঁ। আৰু এতিয়া বৰ্তমান শাকৰ চেপ্টাৰটো মই সামৰি এতিয়া গোহালিলৈ যাম, জাক চাকবোৰ ঠিক ঠাক কৰিম, বস্তুবোৰ দেখালোৱেই। এয়া শাক 100 এডালৰ ভিতৰত 90টামান হৈছে কি নহৈছে জানো, চালেহে হ'ব, পিছত চাম বাৰু, দেখুৱাব পাৰিলে দেখুৱাম। ইয়াত ভাগ কৰি কুটি বাচি বছ ভাগহে হ'ব, আৰু কুটিহে দিয়া হ'ব, নহ'লে এনেকৈ ভাগ কৰিলে নহ'ব, কাৰণ এডাল লোৱা আছে। এয়া মেজিৰ খেৰ অলপ লৈ লৈছোঁ, দেখিছে। এয়া মেজিৰ পৰা আজৰি খেৰ অলপ লৈ লৈছোঁ। এয়া খেৰটো ল'লোঁ। খেৰ নিদিলে ৰাইজ ক'ৰ পৰা জ্বলিব, নহ'লেতো নজ্বলিব, কেঁচা এসোপা ক'ত জ্বলিব, কাৰণ জ্বলিব লাগিব অকণমান সময়, তেতিয়াহে। এয়া খেৰটো লৈ গৈছোঁ, ৰাওনা হৈছোঁ। এয়া মোৰ গোহালি ফালে ঘৰ এটা বনাই আছোঁ, ঘৰৰ ভিতৰে ইয়াতে পাৰ হৈ গুচি দিব পাৰি। এতিয়া জাকটো ক'ত দিলে ভাল হ'ব, জেগাকণ চাই লৈছোঁ, এইখিনিতে দিম জাকখন। তাৰ বিশেষ গোহালিটো সৰু, মোৰ চালি গোহালি বনাম আৰু লাহে লাহে। ইয়াত দিলোঁ, তাৰপৰা বস্তুখিনি দিয়া তোমাকো দিব লাগিব নহয়। ইয়াৰ বস্তুখিনি ইয়াত এতিয়া তেনেকৈ দিম। ইয়াত শাকটো লৈ আহিলে তুমি জাকৰ লগতে মিক্স কৰি, এইটো শাক খোৱা বস্তু তুমি ইয়াত দি দিয়া। এতিয়া এইটো এনেকুৱা হ'ব চিষ্টেমটো, এইটো ইয়াত দিলোঁ, ভাং অকণমান নিয়ন্ত্ৰণ কৰিব লাগে, দিলোঁ। এয়া এইবোৰ দুডাল আনিছোঁ, চব এডাল দি দিলোঁ। এয়া জাকত হৈছে, আৰু কেঁচা কেইটামান আনি দি দিম পটাপট, পিছত নিয়মৰটোহে দিছোঁ, বা ঘৰৰ মানুহো আনি কেঁচা অলপ দি দিব, এই জাকটো হৈ যাব, জাকৰ কামটো হ'ল। মই কৈছোঁ নামঘৰলৈ গৈছিলোঁ, নামঘৰৰ পৰা আহি পাইছোঁ। এয়া পঘাখিনি এতিয়া উলিয়াই ঠিক ঠাক কৰিম। যিহেতু নামঘৰত আজি ৰাইজ বৰ বিশেষ নাছিলে, কম আছিলে, কাইলৈ আকৌ হ'ব ৰাইজ, কাইলৈহে গোট খাব, নামঘৰৰ বিষয়ে আলোচনা হ'ব, বাৰ্ষিক হিচাপ পত্ৰ হ'ব। গতিকে নামঘৰৰ পৰা আহি ভাতকেইটা খাই এয়া এই পঘাকেইডাল ঠিক কৰি লৈছোঁ। এতিয়া গৰু আহিবলৈ হ'লতো, যিহেতু গৰু আহিব হ'ল, গৰু আহিব, এতিয়া পঘাখিনি খুলি মেলি লৈছোঁ। এতৰা পঘা, এতৰা পঘা খুলি লৈছোঁ, বান্ধিম গৰু। গৰু আহি গোহালিত পাবহি আৰু যাব ঘৰখন, সেইটো বান্ধিব। এতিয়া মই জাক চাকবোৰ গোটাই থ'ব লাগিব। এয়া ৰছীটো হেৰি কৰি আছোঁ আৰু, তাৰপৰা এতিয়া শাকটো গোটাব লাগিছিলে, শাকটো গোটোৱা ঘৰৰ মানুহে গোটাব চাগে, 2 এডাল ধুনীয়াকৈ খাবলৈ। আৰু এয়া পঘা মই ঠিক ঠাক কৰি আছোঁ, গৰু 3টাহে, 3ডাল দিলে পোৱালিটোক দিম, সেইটো মাকক দিম। এনেকৈ উলিয়াই আছোঁ। আৰু বিশেষ জাকটো দিব লাগিব। আমাৰ ঘৰত আন কি বছৰ ইমান সময়ত ভাং গছ বিচাৰি মানুহ আহি পাই যায়, ভাং গছ আছে নহয়, জাকত দিব লাগে, যিহেতু ভাং গছ আমাৰ ঘৰত খুব হয়, আগতে দেউতাই খাইছিলেতো, ভাং খুব হয়। মই পঘা 3ডাল ঠিক ঠাক কৰি থৈ লৈছোঁ। পঘা 3ডাল ঠিক ঠাক কৰি থৈ দিছোঁ, সিহঁতি লগাব আৰু ঘৰৰ মানুহে। কাটি দিলোঁ দেই, ভিডিঅ' ৰখাই দিছোঁ। এটা গৰুলে এতিয়া পোৱালিটোক কোনটো দিম, গাইজনীক কোনটো দিম, সেইটো কথা নাই, সকলো সমান দীঘলে আছে। কিনি অনা পঘা মানে গাঁৱৰে মানুহজন বনাইছে আৰু কিনি আনিছোঁ, তৰা কাটি বনাইছে তেওঁ, যেতিয়া নেকি তেওঁক কিবা এটা দিবই লাগিব, বনাইছিলে। এয়া এতিয়া মই এই খুঁটিত লগাই থৈছোঁ, আৰু আজিৰ পৰা আনি নতুন চোলা পিন্ধিব। এয়া পঘা বান্ধিলোঁ। আৰু এয়া গৰু আহিব, গৰু বন্ধা মানুহ আছে, বান্ধিব, ঘৰৰ মানুহে বান্ধিব গৰু। মইতো এতিয়া নহয়, মই বাৰিষাহে লওঁ, ইহঁতৰ দায়িত্ব, খৰালি নলওঁ। আৰু খৰালি এনেই চোৱা চিতা কৰোঁ অকণমান, আৰু কেতিয়াবা সময় পালে, আৰু সময় নাপালে নকৰোঁ, ঘৰৰ মানুহবোৰে কৰি থাকে, গৰু ছাগলী সকলো ঘৰৰ মানুহে কৰে। গতিকে পোৱালিটো ইয়াত বন্ধা নহ'ব, পোৱালিটো ৰছীটো ইয়াতে থোৱাই থাকিব, পোৱালি বেলেগ জেগাত যাব। এয়া কলিজনীলৈ দিলোঁ, এয়াতো বেছি দিন নাযায়, আকৌ প্লাষ্টিকৰ বনাবই লাগিব, যিহেতু আমাৰ ইয়াত গোটেই এতিয়া এবছৰ দিন থাকিব লাগিব। ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, গতিকে মোৰ আৰু বিশেষ সময় নাই। ভিডিঅ'টো যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট এটাও মাৰিব, শ্বেয়াৰ কৰিব। আকৌ আন এটা ভিডিঅ'ত লগ পাম দেই, টাটা।